নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ দশমমান শ্ৰেণীৰ পৰিসংখ্যা বিষয়ক পাঠটি। সেই পাঠটিৰ কিছু আমি পৰ্যালোচনা কৰোঁ আহা। পৰিসংখ্যাত আমি তিনিটা বিষয়, পৰিসংখ্যা পাঠটিয়ে তিনিটা বিষয়ৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে। সেয়া হৈছে এক নম্বৰ হৈছে প্ৰয়োজনীয়তা। পৰিসংখ্যাৰ কিয় প্ৰয়োজন আহিল? যে পৰিসংখ্যাই আমাৰ প্ৰয়োজন আহিল তথ্য আহৰণৰ বাবে বা অনুমান স্থাপন। যিকোনো এটা বস্তুৰ ওপৰত অনুমান এটাৰ সঠিক উত্তৰ নেপালেও তাৰ সমপৰ্যায়ৰ এক অনুমান স্থাপন কৰাৰ ক্ষেত্ৰত পৰিসংখ্যাই আমাক বহুখিনি সহায় কৰে। দ্বিতীয়তে আছিলে যে কি বিষয়ৰ ওপৰত পৰিসংখ্যা নিৰ্ণয় কৰিব পাৰি বা পৰিসংখ্যা কৰা হয়, সেয়া হৈছে মাধ্য, মধ্যমা আৰু বহুলক। আৰু তৃতীয়ত আহিলে পদ্ধতি। এই পদ্ধতিকেইটা এইকেইটা বিষয় মাধ্য, মধ্যমা আৰু বহুলক এইকেইটা নিৰ্ণয় কৰিবৰ ক্ষেত্ৰত আমাৰ পদ্ধতি আছে। সেই পদ্ধতিকেইটা আছে গ্ৰুপ ডাটা পদ্ধতি। যদি আমাৰ তাৰ শ্ৰেণী বিভাজনটো এনেকৈ গ্ৰুপত থাকে তেতিয়াও তাৰ নিৰ্ণয় কৰা আমাৰ কৰা পদ্ধতিটো অলপ বেলেগ হ'ব। আৰু আন গ্ৰুপ যদি এনেকৈ এটাৰ পিছত এটা এনেকৈ যদি শ্ৰেণী বিভাজনটো থাকে তেতিয়াহ'লে তেনেকুৱাৰ ক্ষেত্ৰতো আমাৰ মাধ্য উলিওৱাৰ কিছু নিয়ম আমাৰ বেলেগ হ'ব। এতিয়া মাধ্য আমি যেতিয়া উলিয়াবলৈ যাম, মাধ্যই আমাক কি দেখুৱায়? মাধ্যই দেখুৱায় সকলোৰে সমপৰ্যায়, মানে সকলোৰ 10জন মানুহ আছে, 10জনৰে সকলোৰে সমান, প্ৰতিজনৰে সমান একোটা মান আছে, সেইটোকে বুজায় মাধ্যই। মধ্যমা বুজায় মাজৰ মান, যে সেইকেইজনৰ ওপৰত মধ্যৰ মাজৰ মানুহজন কোন সেইটোক নিৰ্ণয় কৰে। আৰু বহুলকে অধিকবাৰ বিবেচিত মান, যে কোনটো মান অধিকবাৰ সেই শ্ৰেণী পদ্ধতিটোত মানে অধিকবাৰ সেইটো ৰিপিটেড হৈ আছে, সেইটোক বিবেচনা কৰে বহুলকে। এতিয়া মাধ্য নিৰ্ণয় কৰা পদ্ধতি আকৌ আমাৰ তিনিটা আছে। সেয়া হৈছে ডাইৰেক্ট মেথড, প্ৰত্যক্ষ পদ্ধতি, ছেকেণ্ড হৈছে এজিউম মেথড, বিবেচিত মাধ্য পদ্ধতি, আৰু থাৰ্ড হৈছে ষ্টেপ ডেভিয়েশ্যন মেথড, ধাপ বিচ্যুতি পদ্ধতি। এতিয়া আমি আলোচনা কৰিম মাধ্যৰ বিষয়ে। আৰু মাধ্যটোক আমি ইয়াৰে ডাইৰেক্ট মেথডৰ ক্ষেত্ৰত কি ধৰণেনো আমি উলিয়াব পাৰোঁ বা ডাইৰেক্ট মেথডটো কি ধৰণৰ হয় তাৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া আমি মাধ্য বা সমান্তৰ মাধ্যৰ বিষয়ে ধাৰণাটো লওঁ আহা। ইয়াত কৈছে যে যদি এটা x সংখ্যক পৰ্যবেক্ষণৰ মান x1, x2, x3 তেনেকৈ যদি গৈ থাকে xn লৈ, এতিয়া আমি আলোচনা কৰিবলৈ লৈছোঁ মাধ্য বা সমান্তৰ মাধ্যৰ বিষয়ে। ইয়াত আছে যে যদি এটা x সংখ্যক পৰ্যবেক্ষণৰ মান ক্ৰমে x1, x2, x3 xn লৈ এনেধৰণে গৈ থাকে, সেই পৰ্যবেক্ষণৰ যদিহে তাৰ বাৰম্বাৰতা f1, f2, f3 fn হয়, তেন্তে সেই সমান্তৰ প্ৰগতিটোৰ মাধ্য হ'ব x বাৰ ইকুৱেল x1 f1 x1 plus f2 x2 plus f3 x3 plus fn xn ডিভাইড বাই তাৰ প্ৰতিটোৰে বাৰম্বাৰতাৰ যোগফল। সেইটোক আমি এনেধৰণে লিখিব পাৰোঁ summation of n summation of I equal 1 f1 x1 ডিভাইড বাই summation of f1। ইয়াকে আকৌ আমি আৰু শ্বৰ্টত লিখিব পাৰোঁ summation of xi fi ডিভাইড বাই n। এই বাৰম্বাৰতাৰ এই যোগফলটোক বুজাইছে এনৰ দ্বাৰা, আৰু এই যোগফলটোক বুজাইছে সামেশনে বুজাইছে f1 আৰু f2। ইয়াৰ পৰা আমি এটা বুজিলো যে মাধ্য উলিয়াবলৈ আমাৰ প্ৰয়োজন হয় কি, xৰ মান প্ৰয়োজন হয় আৰু কিহৰ প্ৰয়োজন হয়, fৰ প্ৰয়োজন হয়। আৰু এই fৰ যোগফলটোকেই কোৱা হ'ব সামেশন n বুলি ইয়াত ধৰি ল'ব, আৰু ইহঁতৰ যোগফলটো f1 x1 এইটোক কি কৰিব, এইটোৱে কি কৰিব, ডিভাইড কৰি দিব, আৰু তেতিয়া আমি কি পাম যে মাধ্য উলিয়াব পাৰিম। এতিয়া আমি চাওঁ আহা প্ৰত্যক্ষ পদ্ধতিৰ ক্ষেত্ৰত, ডাইৰেক্ট মেথডৰ ক্ষেত্ৰত কি ধৰণেনো আমি আমাৰ প্ৰব্লেমবিলাক সমাধান কৰিব পাৰোঁ, তাৰ আমি চিষ্টেমেটিক আমি চাওঁ আহা। এতিয়া চোৱা, গ্ৰুপ ডাটাৰ ক্ষেত্ৰত যিহেতু আমাৰ গ্ৰুপ ডাটাটো কেই ধৰণৰ হ'ব, ধৰি লৈছোঁ আমি
2 3 2 4 এই ধৰণৰ এইটো শ্ৰেণী বিভাজনটো আমাৰ কি হয় গ্ৰুপ ডাটাত থাকিব তেতিয়া গ্ৰুপ ডাটাৰ ক্ষেত্ৰত আমি ইয়াৰ পৰা আমি মই কি কৈছিলো xৰ মানটো আমি উলিয়াই ল'ব লাগিব এই ধৰণৰ গ্ৰুপ ডাটাৰ ক্ষেত্ৰত প্ৰত্যক্ষ পদ্ধতি দ্বাৰা মাধ্য নিৰ্ণয় কৰাৰ পৰ্যায়সমূহ এই ধৰণৰ হয় প্ৰথম পৰ্যায়ত আমি কি কৰিব লাগিব প্ৰথমতে প্ৰশ্নত দিয়া শ্ৰেণী বিভাজন আৰু বাৰম্বাৰতাৰ কলম কেইটা উলম্বভাৱে পাতি লম একে ধৰণে তাৰ পিছত আমি কি কৰিব লাগিব সেকেন্ড স্টেপত শ্ৰেণী বিভাজনৰ প্ৰতিটো শ্ৰেণী অৰ্থাৎ এই শ্ৰেণী বিভাজনৰ প্ৰতিটো শ্ৰেণী ইয়াৰ প্ৰতিটো শ্ৰেণীকে কি কৰিব লাগিব ইয়াৰ উচ্চ সীমা প্লাস নিম্ন সীমা ডিভাইড বাই 2 কৰি আমি xৰ মান উলিয়াব লাগিব xৰ মান যেহেতু আমাৰ প্ৰয়োজন কেনেকৈ উলিয়াম যে প্ৰতিটো শ্ৰেণী বিভাজনৰ ইয়াৰ প্ৰথম উচ্চ সীমা আৰু নিম্ন সীমা দুইটা যোগ কৰি 2 এ ডিভাইড কৰি উলিয়াম থাৰ্ড স্টেপত কৰিব লাগিব বাৰম্বাৰতাৰ f1 অৰ্থাৎ বাৰম্বাৰতাক আমি f1 ৰ দ্বাৰা fi দ্বাৰা নিৰ্ণয় কৰিছো বাৰম্বাৰতা আৰু xi ৰ মানক fi into xi অৰ্থাৎ সিহঁতৰ মান দুটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব থাৰ্ড স্টেপত ফোৰ্থ স্টেপত কি কৰিব লাগিব বাৰম্বাৰতাৰ fi ৰ কলমটোৰ মানবোৰক একেলগে আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব সেইটো আমি লিখিম কি সামেশন ifi বা n বুলি আমি লিখিব পাৰো তাৰ গুটেই যোগফলটো কাৰ যোগফল বাৰম্বাৰতাৰ যোগফলখিনি তাৰ পিছতে fi আৰু xi ৰ সকলো মানক যোগ কৰি আমি সামেশন অফ fi আৰু xi আমি লিখিব পাৰো এইখিনি আমাৰ বাৰম্বাৰতাৰ যোগফল আৰু সামেশন অফ এইখিনিৰ fi xi এই যোগফলখিনি কি কৰিম আমি তাৰ পিছৰ পৰ্যায়ত আমি তাৰ মাধ্য উলিয়াত আমাৰ সহজ হ'ব আমি সূত্ৰটো আমি পাইছিলো কি যে সামেশন অফ fi xi ডিভাইড বাই n এতিয়া আমি ইয়াৰ এই যোগফলখিনি আমি যে উলিয়াম যে fi into xi সেই fi into xi ৰ যোগফলখিনি ওপৰত পাতিম আৰু কি কৰিম তাৰ xৰ যি প্লাসৰ মান xৰ মান mৰ বাৰম্বাৰতাৰ মান এই বাৰম্বাৰতাৰ টোটেল মানৰ nৰ মানখিনি আমি কি কৰিম এইটোৱে ডিভাইড কৰি দিম তেতিয়া আমাৰ কি ওলাব মাধ্য ওলাব এতিয়া আমাক আৰু এক ধৰণৰ মেথছ আমাক দিব পাৰে সেইটো হৈছে আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰত প্ৰত্যক্ষ পদ্ধতি দ্বাৰা মাধ্য নিৰ্ণয় পৰ্যায়সমূহ আনগ্ৰুপ ডাটা কেনেকৈ থাকে মই আগতে কৈছিলো এনেকৈ এটা আহে সংখ্যাত আৰু এটাৰ পিছত এটা এইটো ক'ব আনগ্ৰুপ ডাটা এই আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰত এই শ্ৰেণী বিভাজনটোকে আমি কি কৰিম x বুলি ধৰি লম যেহেতু আমাৰ মাধ্য উলিয়াৰ ক্ষেত্ৰত x ৰ মানটো প্ৰয়োজন গতিকে গ্ৰুপ ডাটাৰ ক্ষেত্ৰত আমি তাৰ গ্ৰুপ কেইটা কি কৰিম এটা শব্দলৈ লৈ যাম মানে এটা সংখ্যালৈ লৈ যাম এটা সংখ্যালৈ কেনেকৈ লৈ গৈছিলো উচ্চ সীমা প্লাস নিম্ন সীমা ডিভাইড বাই 2 কিন্তু ইয়াত আমাৰ সেইটো দৰকাৰ নাই ইয়াত আমাৰ শ্ৰেণী বিভাজনটোকে আমি x ৰ মান বুলি ধৰিব পাৰো এতিয়া আমাৰ ফাৰ্স্ট স্টেপটো কি হ'ব ঠিক একে ধৰণে যে প্ৰথমতে প্ৰশ্নত দিয়া শ্ৰেণী বিভাজন আৰু বাৰম্বাৰতাৰ কলম কেইটা উলম্বভাৱে আমি পাতি লম সেকেন্ড স্টেপটো হৈছে যে শ্ৰেণী বিভাজনৰ মানকে xi বুলি আমি ধৰি লম শ্ৰেণী বিভাজনটোৰ মানটোকে আমি xi বুলি ধৰি লম এতিয়া থাৰ্ড স্টেপটো হৈছে বাৰম্বাৰতাৰ সেই fi আৰু xi মানক আমি কি কৰিম ইনটু কৰি দিম পূৰণ কৰি দিম তাৰ পিছতে ফোৰ্থ স্টেপটো হৈছে কি ঠিক একে ধৰণে আমাৰ বাৰম্বাৰতাৰ কলমটো আমি যোগ কৰিম তাক আমি n বুলি লিখিম আৰু x ৰ মানখিনি আমি যোগ কৰিম xi fi ৰ মানখিনি যোগ কৰি আমি তাৰ ফলাফলটো পাম আৰু সেই ফলাফলটোক আগৰটো নিচিনাকৈ আমাৰ সূত্ৰ একেটাই থাকিব সেই সূত্ৰটোত আমি কি কৰি দিম এপ্লাই কৰি দিম এতিয়া আমি এটা উদাহৰণৰ দ্বাৰা চাওঁ আহা এতিয়া চোৱা আমাৰ এটা আনগ্ৰুপৰ ক্ষেত্ৰত আমাৰ প্ৰত্যক্ষ পদ্ধতিত মাধ্য উলিয়াবলৈ আমাক দিয়া আছে ইয়াত কি কৈছে উদ্ভিদৰ সংখ্যা দিছে 0 to 0 to 1 2 to 4 2 4 to 6 1 6 to 8 5 8 to 10 6 10 to 12 2 আৰু 12 to 14 3 এতিয়া আমি ইয়াৰ পৰা গম পালো যেহেতু এইটো গ্ৰুপত আছে আমাৰ মাধ্য উলিয়াব দিছে আমি আমাৰ ইয়াৰ প্ৰয়োজন কি হ'ব x ৰ প্ৰয়োজন হ'ব আৰু x ৰ প্ৰয়োজনৰ কাৰণে আমাৰ কি আছিল সূত্ৰটো যে x ৰ মানটো হৈছে উচ্চ সীমা যোগ নিম্ন সীমা ডিভাইড বাই 2 গতিকে আমাৰ ইয়াৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব ফাৰ্স্ট স্টেপত আমাৰ কি আছিল
যে আমাৰ সিহঁতৰ শ্ৰেণী বিভাজনটো উলম্বভাৱে আৰু বাৰংবাৰতাটো উলম্বভাৱে লিখি লৈছো মই কিয় কৈছো যে কেতিয়াবা আমাৰ কোৱেশ্যনৰ ক্ষেত্ৰত আনুভূমিকভাৱে আমাক বস্তুবিলাক দি দিয়ে সেইকাৰণে কৈছো যে আমাৰ সদায় ইয়াক সলিউশনটো যেতিয়া কৰিম ইয়াৰ মানবিলাক আমি উলম্বভাৱে লিখি ল'ব লাগিব প্ৰথমতে কি আছিলে উদ্ভিদৰ সংখ্যা উলম্বভাৱে লিখি ললো বাৰংবাৰতাৰ আমি তাৰ ধুনীয়াকৈ লিখি ললো এতিয়া আমাৰ কি আহিলে x ৰ মান প্ৰয়োজন আছিল x ৰ মানটো কৰ পৰা উলিয়াম যে শ্ৰেণী বিভাজনৰ পৰা উলিয়াম প্ৰতিটো শ্ৰেণী বিভাজনৰ কি আছিলে xi ইকুৱেল উচ্চ সীমা এইটোৰ শ্ৰেণী বিভাজন চোৱা 0 আৰু 2 ইয়াৰ 2 হৈছে উচ্চ সীমা 2 পাতিছো প্লাস 0 নিম্ন সীমা 0 ডিভাইড বাই 2 সূত্ৰত আছে ডিভাইড বাই 2 গতিকে ওপৰত থাকিল 2 তলত থাকিল 2 ডিভাইড কৰি দিলো 1 হ'ল ঠিক একে ধৰণে 2 আৰু 4 শ্ৰেণী বিভাজনটো উচ্চ সীমা 4 প্লাস নিম্ন সীমা 2 প্লাস 2 কৰিলো ডিভাইড বাই 2 আমাৰ সূত্ৰৰ পৰা আহিল ওপৰত গল 6 ডিভাইড বাই 2 কৰিলো আমি কি হল 3 পালো ঠিক একে ধৰণে আমি গোটেইখিনি কি কৰিলো এনে ধৰণে আমি দেখুৱাই দিব নালাগে তোমালোকে যা মই প্ৰথমৰ বাবে মই দেখাই দিছো এটো মুখতে কৰিব পাৰি গতিকে এইখিনি তোমালোকে এনে ধৰণে কৰি লবা কৰি লোৱাৰ পিছত আমাৰ নেক্সট স্টেপটো আছিল কি যে fi আৰু xi উলিয়াব লাগিব এতিয়া fi আৰু xi আমি fi পালো xi পালো আৰু এটা কথা চাবা এই xi টো কেতিয়াও fi ৰ আগত নিলিখিবা বা শ্ৰেণী বিভাজনটোৰ পিছত সদায় বাৰংবাৰতা তাৰ পিছতহে xi তাৰ পিছত fx fi আৰু xi এই ধৰণে পৰ্যায়ক্ৰমে লিখিবা এতিয়া আমাৰ কি আছিল fi আৰু xi উলিয়াব লাগে ইহঁতক এটা পূৰণ কৰিলো ইয়াৰ xi কি আছে fi আছে 1 ইয়াৰ xi আছে 1 গতিকে 1 * 1 = 1 ইয়াৰ কি আছে সেকেন্ড 2 আছে ইয়াৰ 3 আছে 2 * 3 6 ইয়াৰ 1 আছে ইয়াৰ 5 আছে 1 * 5 5 ইয়াৰ 5 আছে ইয়াৰ 7 আছে 5 * 7 35 ইয়াৰ 6 আছে ইয়াৰ 9 আছে 54 ইয়াৰ 2 আছে ইয়াৰ 11 আছে 22 আৰু ইয়াৰ 3 আছে ইয়াৰ 13 আছে ইকুৱেল 39 এতিয়া আমাৰ তাৰ পিছৰ পৰ্যায়ৰ কাম হ'ল কি যে fi খিনিক আমি প্লাস কৰা fi খিনিক প্লাস কৰিলো n পাতিলো ইহঁতৰ প্লাস পালো আমি 20 ঠিক একে ধৰণে আমি fi আৰু xi প্লাস কৰিলো সামেশন অফ fi xi ইহঁতৰ প্লাস কৰি আমি পালো 16162 এতিয়া আমাৰ সূত্ৰটো কি আছিল যে x bar অৰ্থাৎ মাধ্য ইকুৱেল সামেশন অফ xi fi ডিভাইড বাই n ইকুৱেল xi সামেশন অফ fi xi আমি কিমান পাইছিলো 162 পাতিলো n ৰ মান 20 পাতিলো ডিভাইড কৰিলো কিমান হল 8.1 এইটোৱে হৈছে আমি এই ধৰণে কি গ্ৰুপ মেথডত গ্ৰুপ পদ্ধতিত যদি আমাৰ শ্ৰেণী বিভাজনটো দিয়া থাকে তেতিয়া হলে আমি এই ধৰণে মাধ্য প্ৰকাশ কৰিম আমাৰ কেটা কলমৰ প্ৰয়োজন হ'ব এটা দুটা তিনটা চাৰিটা কলমৰ প্ৰয়োজন হ'ব সেই কলম কেইটা কি শ্ৰেণী বিভাজনটো নিজেই বাৰংবাৰতা নিজেই শ্ৰেণী বিভাজনটো পুৰা কি উলিয়াম xi উলিয়াম আৰু নেক্সট আমাৰ লাষ্টৰ স্টেপটো হৈছে fi আৰু xi ইনটু কৰিম এতিয়া আমি নেক্সট স্টেপত চাও আহা তোমাৰ আন গ্ৰুপত যদি দিয়া থাকে শ্ৰেণী বিভাজনটো তেতিয়া কি ধৰণে কৰিম এতিয়া আমি এবাৰ অন্য এটা উদাহৰণ লৈছো এই উদাহৰণটো কিহত আছে আমাৰ আন গ্ৰুপত আছে এতিয়া আন গ্ৰুপত থাকিলে মই কি কৈছিলো যে ইয়াৰ বাৰংবাৰতাটোৱে ইয়াৰ শ্ৰেণী বিভাজনটোৱে কি হ'ব আমাৰ শ্ৰেণী বিভাজনটোৱে আমাৰ x ৰ মান হ'ব আচ্ছা এতিয়া ইয়াত দুইত কোনটো তুমি শ্ৰেণী বিভাজন ধৰিবা কোনটো বাৰংবাৰতা ধৰিবা এটা কথা মনত ৰাখিবা যে যিটোৰ সংখ্যা বেছি থাকিব সংখ্যাবিলাক সেইটো আমি কি ধৰিম আমি শ্ৰেণী বিভাজন বুলি ধৰিম বিশেষকৈ বাৰংবাৰতাৰ ক্ষেত্ৰত তাৰ তুলনাত শ্ৰেণী বিভাজনটোৰ তুলনাত বাৰংবাৰতা মানবিলাক কম থাকিব কি আমি লাভ কৰা নম্বৰ এজন মানে কি 10 মাৰ্কস পাইছে কি এজন ছাত্ৰই 20 মাৰ্কস পাইছে এজন ছাত্ৰই 36 মাৰ্কস তিনজনে পাইছে 40 মাৰ্কস 4 জনে পাইছে 50 মাৰ্কস 3 জনে পাইছে 64 জনে পাইছে 4 জনে পাইছে 70 মাৰ্কস 4 জনে পাইছে 72 এজনে পাইছে 81 এজনে পাইছে 82 দুজনে পাইছে 92 তিনজনে পাইছে আৰু 95 এজনে পাইছে এতিয়া আমি কি হৈছে এইটো আমাৰ আনুভূমিকত আছে মানবিলাক আমাৰ কি কৈছিলো আমি যে উলম্ব পদ্ধতি লিখিব লাগিব এতিয়া আমি এটো চালো যে ইয়াৰ শ্ৰেণী বিভাজনটো আমি x বুলি ধৰি ললো x ৰ মান আমি পাতি দিলো ধুনিয়াকৈ 95 লৈ পাতিলো তাৰ সমানে সমানে আমি ছাত্ৰৰ সংখ্যা অৰ্থাৎ এটো হৈছে আমাৰ বাৰংবাৰতা মান f1 লিখিলো f1 ৰ মানবিলাক আমি কি কৰিলো ইয়াৰ এগেইনষ্টত আমি ধুনিয়াকৈ পাতি দিলো তাৰ পিছত আমি যেহেতু x ৰ মান পাই গলো x ৰ মানকো উলিয়াবৰ প্ৰয়োজন হোৱা নাই আমাৰ নেক্সট কি কৰিম আমি fi আৰু xi কি কৰিম পূৰণ কৰাৰ ক্ষেত্ৰত আমি কি কৰিম
পূৰণ কৰি দিলোঁ, পূৰণ 10 × 1 10 এনেকৈ আমি গোটেইখিনি আমি পূৰণ কৰি দিলোঁ। এতিয়া তাৰপিছত আমাৰ নেক্সট ষ্টেপটোত কি আছিলে যে বাৰম্বাৰতাৰ সকলোবোৰ মান কি কৰিম আমি প্লাছ কৰিম। প্লাছ কৰিলোঁ n = 30 পালোঁ এই গোটেইখিনি। ঠিক একেধৰণে fi(xi) মানৰ ক্ষেত্ৰত গোটেইখিনি প্লাছ কৰিলোঁ। সামেশ্যন অফ fi(xi) কিমান পালোঁ 1779 পালোঁ গোটেইখিনি প্লাছ কৰি। এতিয়া আমাৰ সূত্ৰটো কি আছিলে x bar ইকুৱেল বা মাধ্য ইকুৱেল সামেশ্যন অফ fi(xi) ডিভাইড বাই n। গতিকে সামেশ্যন অফ fi(xi) মান কিমান পাইছিলোঁ 1779 সেইটো পাতি দিলোঁ। n ৰ মান কিমান পাইছিলোঁ 30 পাইছিলোঁ 30 ডিভাইড কৰি দিলোঁ পালোঁ আমি কিমান 59.3। এই ধৰণে আমি আমাৰ আন গ্ৰুপত থকা মানবিলাক আমি তিনিটা কলমত আমি উলিয়াব পাৰোঁ। আৰু গ্ৰুপৰ ক্ষেত্ৰত কি 4টা কলম, অৰ্থাৎ শ্ৰেণী বিভাজনটো কিহত থাকে গ্ৰুপত থাকে। গ্ৰুপৰ পৰা আকৌ আমি এটা নিৰ্দিষ্ট সংখ্যালৈ আনিব লগা হয়, তাৰ কাৰণে x উলিয়াব লগা হয়, এটা কলম বাঢ়ি যায়। সেইটো মনত ৰাখিবা যে এনেকুৱাকৈ যদি দিয়ে এইটোক কয় কি আন গ্ৰুপত থকা বুলি কয়। এই এনেধৰণে থাকিলে তিনিটা কলমত এনেকৈ উলিয়াবা, আৰু যদি গ্ৰুপত থাকে তেতিয়াহ'লে xi মানটো আমি উলিয়াই ল'ম কি সূত্ৰ ব্যৱহাৰ কৰি আমাৰ শ্ৰেণী বিভাজনটোৰ প্ৰতিটো শ্ৰেণীৰ উচ্চ সীমা যোগ নিম্ন সীমা ডিভাইড বাই 2 কৰি প্ৰতিটো শ্ৰেণীৰ ক্ষেত্ৰত আমি কি উলিয়াই ল'ম তাৰ x ৰ মানখিনি আমি উলিয়াই ল'ম। আজিলৈ আহিছোঁ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব যাতে এনেধৰণৰ ভিডিঅ'সমূহ মই আপলোড কৰাৰ লগে লগে আপোনালোকলৈ নটিফিকেশ্যন যায়। আজিলৈ আহিছোঁ, বাই বাই।